আপোনালোকে কমেন্ট কৰি জনাবচোন কিনো হয়, কি বস্তু মানে খাবলৈ বুলি আনে, ইমান ভালকে মানে লোভত খাবলৈ বুলি আনে, কিন্তু খোৱা সময়ত তাক গ্ৰহণেই নকৰে। কি বস্তু জনাবচোন। কি বস্তু খাবলৈ বুলি আনে কিন্তু খোৱা সময়ত গ্ৰহণ নকৰে, মানে খোৱা সময়ত পেলাই দিয়ে। জনাবচোন কিনো হয়। আৰু এটা কি বস্তু কাটিলে বাচে নাকাটিলে মৰে। কি বস্তু কাটিলে বাচে নাকাটিলে মৰে। আৰু এটা সুধিছো, 1.5 কেজি চাউলৰ দাম যদি 1.5 টকা হয়, তেতিয়াহ'লে 29 কেজি চাউলৰ দাম কিমান হ'ব? 1.5 কেজি চাউলৰ দাম যদি 1.5 টকা হয়, 29 কেজি চাউলৰ দাম কিমান হ'ব? কমেন্ট কৰি জনাবচোন। এইটো এটা পুৰা ইম্পৰ্টেণ্ট মানে সাঁথৰ। আৰু এটা সুধিছো, 1 পৰা 100 লৈকে এক কেইটা থাকে? 1 পৰা 100 লৈকে এক কেইটা থাকে? মানে 1 পৰা 100ৰ ভিতৰত এক কিমানটা থাকে? বহুত ইম্পৰ্টেণ্ট প্ৰশ্ন হয়, মানে সাঁথৰ বুলি ক'ব পাৰি, প্ৰশ্ন বুলি ক'ব পাৰিব। কমেন্ট কৰি জনাবচোন আপোনালোকে কোন কেনেকৈ পাৰে।